ছাৰ মোক কিয় এনেকে গাজত লগাই কথা ক'লে? কি কথা? ঘৰটোৰ কথা। এটা হুলস্থুলীয়া পৰিৱেশৰ মাজৰ পৰা আনি আপোনাক এটা শান্তিৰ পৰিৱেশত মই মেলি দিলো। সেইটো মোৰ দুখ ছাৰ। এটা শান্তিৰ ঘৰ উপহাৰ দিয়াটো মোৰ দুখ হ'ব পাৰে ছাৰ। দুখ? হা? কেনেকে? আপুনি মোক ইমানেই শান্তিৰ পৰিৱেশ এটা চাই দিলে য'ত মই জোৰত কথা পাতিব নোৱাৰো, টিভি চাব নোৱাৰো, বাইক ষ্টাৰ্ট দিব নোৱাৰো, আনকি চালিচাখনো পঢ়িব নোৱাৰো। But why? Because my landlord is suffering from heart disease. He is a heart patient. Oh God. Actually, sir, আপুনি আগৰ সেন্টেন্সটোত মোক কি বুজাব বিচাৰিছে? একো বুজাৰ দৰকাৰ নাই। আপুনি যি বুজি মেলি এইবিলাক কৰিলে আৰু। এতিয়া ঘৰ মই নিজে চাম। আপুনি কিয় চাব? মই চাই দিম। নেলাগে প্ৰভু, সেৱাহে আৰু। অধিবক আপুনি 2000 টকা এটা দিছে। তুমি যোৱাচোন এতিয়া। নহয়, মোৰ মনত পেলা দায়িত্ব মই মনত পেলা দিছো। বাকীখিনি আপোনাৰ দায়িত্ব চা। হ'ব, মই বসুমতাৰীক মাতিছো বুলি কোৱাগৈ যোৱা। হ'ব চা। কি কথা কৈ গলি ছাৰ? বেলেগ কথা। এই ৰোগত এতিয়ালৈকে কিমানজন আক্ৰান্ত হল জানে? হয় দে, বেয়াই লাগে। জানে নে নাজানে? জানো। কওকচোন কিমানজন? তোক কিয় লাগে? কোনোবাই সুধিলে ক'ব পাৰিছো। বাইলং কৈ দে। আপুনি কৈ দিয়ক। ক'লে হ'ল আৰু এটা কিনো জেদ বাদ ধৰি থাকো। প্ৰায় 23,000 অধিক লোকক এতিয়ালৈকে আক্ৰান্ত কৰিছে। আৰু এই ৰোগৰ উৎপত্তি ক'ত আপুনি জানে? আপোনাক সুধিছো। কওকচোন ক'ত? কৈ দে। নহয় আপুনি কওক। এইডালৰ লগত চুপতি মাৰি কোনে টাইম লছ কৰিব? কেকেটা চীনৰ ইউহান চহৰৰ য'ত 1 কোটিৰো অধিক জনসংখ্যা আছে তাতে ইয়াৰ মুখ্য কেন্দ্ৰ। এতিয়া খোজ কেকেটা এতিয়ালৈকে 80 জনৰো ওপৰত এইটো ৰোগত মৰিছে মানুহ। জানো। জানে? আৰু কিমানখন দেশত এইটো ৰোগ বিয়পিছে আপুনি শুনিলে আচৰিত হ'ব। জানো জানো। মানে কিমানখন দেশলৈ বিয়পিছে চা। এই তই বয়সটো চাই বৰ বেছি প্ৰশ্ন কৰ কিন্তু। হয় এইটো আমেৰিকাৰ লগতে প্ৰায় 12খনৰো দেশৰ ওপৰত এইটো ৰোগ বিয়পিছে। বেয়া লাগে। আৰু আমাৰ ইণ্ডিয়াৰ ৰাজস্থানৰ নয়দাৰ কেছটো কি? সেইটো নয়দাৰটো বোলো বেয়া লাগে। কি কেছ? নয়দা তই কোনটো কৈছ? নয়দা দিল্লীত আছে। মই ৰাজস্থানৰ জয়পুৰৰ কথা কৈছো। জয়পুৰৰ কেছটো। আচ্ছা। জয়পুৰৰ এজন লোকক এই ৰোগটো আছে বুলি সন্দেহ কৰা হৈছে। গম পালি ল'ৰা? কিয় হাঁহিছ? আপুনি লোকক সুধি সুধি বহুত কথা জানে চা। আই সতীয় ফুল বকুলি তোমালৈ মানি যাও কি বোলো কি? তোমালৈ মানি যাও শুকুলা ছাগলী। মাহে পৰমান দি মিলন দৈ জ্যোতি মিলন দৈ বাখৰ কলি দৈ আৰু মঙল দৈ মাহে পৰমান দি। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আশা কৰো মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম। নেলাগে মোৰ মহম কয়ে মুৱাই উনলিতা হয় মুৱাই উত হয় মই কি মতে তৌ আই তোৰে হয় মই মৌ। মোৰ দেহাটো ইমান ধুনীয়াকে ইমান শুদ্ধকে গাইছা তুমি। গানটো কা আছে? ভূপেন মামাৰ গীত যে সৰুপা শুদ্ধকে শুনিছো। আৰু ভূপেন মামাৰ গান যে মোৰ তেজে তেজে পিপিয়া আছে। অকল তোমাৰ তেজতে নহয়, প্ৰতিজন অসমীয়াৰ তেজত ভূপেন মামাৰ গীত আছে। মোৰ প্ৰতিজনৰ বাদ দিয়াও গোটেই পৃথিৱীৰ মানুহে ভূপেন মামাৰ গান জানিছে। একদম সঁচা কথা কৈছা। সেইটো কাৰণে আমাৰ ভূপেন্দ্ৰৰ ছিজন 5ত অকল আমাৰ অসমৰে নহয় আন আন ৰাজ্যৰ পৰাও প্ৰতিযোগীৰ সমাহাৰ ঘটিছে। আমাৰ ভূপেন্দ্ৰৰ ছিজন 5 ক'ত দিছে হে? প্ৰাগ নিউজত প্ৰতি শনি আৰু দেওবাৰে সন্ধিয়া 8 বজাৰ পৰা সম্প্ৰচাৰিত হৈ আছে।
তেতিয়াহ'লে শনিবাৰ দেওবাৰে যে 8টা বজাৰ পৰা ধুমুহা আহিলেও ভূমিকম্প আহিলেও টিভি আৰু মই থাকি যাম আমাৰ ভূপেন দাক চাইহে যাম